মানুহ নামৰ প্ৰাণীটো ইমানেই অদ্ভুত চাব পাৰে। হস্পিটালৰ অৱস্থা কি কৰি থৈছে, শদিয়াৰ হস্পিটালৰ অৱস্থা ছাইডত পিকাই মেলি তেনেকুৱা জানো কৰিব লাগে, ভাবি চাওক আপোনালোকে নিজেই। নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই শদিয়া চিভিল হস্পিটালৰ কিছুমান অংশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ ইউটিউবৰ যোগেদি। আপোনালোকে চাই থাকিব, চাওক পেচেণ্টৰ ভিৰ। শদিয়া চিভিল হস্পিটালৰ ভিতৰৰ ভাগৰ দৃশ্য এয়া, চাই থাকক। চবেই নিজৰ ভাগে নিজে ব্যস্ত, সকলোৱে নিজৰ নিজৰ পেচেণ্টৰ কাৰণে ৰখি আছে হস্পিটালত। চাওক দৃশ্যবোৰ, ডক্তৰ ৰুমত ৰখি আছে। ডক্তৰ ৰুমবোৰৰ কাষত প্ৰায় ভিৰেই দেখা গৈছে বাৰু, আৰু কিছুমান দুৱাৰ বন্ধ কৰি থৈছে। ফালৰ মানুহৰ ভিৰ হৈ আছে হস্পিটালত। চাব পাৰিছে, য'ত থু পেলালে 500 টকা ফাইন লাগিব। তাত দেখিলেহে থু পেলাই থৈছিলে, কোনোতো দেখিয়ে নাপালে। আৰু এইফালে এক্সিট দুৱাৰ হয় এখন, আৰু এইটো আপোনাৰ শৌচালয়। আৰু ধুনীয়া কৰি দিছে, হুইল চেয়াৰো দি দিছে মানুহবিলাকক। আৰু এইফালে নাৰ্ছৰ কি বুলি কয় ৰুম হয় এইটো। মানুহৰ পূৰা ভিৰ হৈ আছে হস্পিটালত। এইফালে গেট কিপাৰে দেখুৱাইছে কিবা এটা ক'ৰবাত যাবৰ কাৰণে। ভিতৰৰ ভাগটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, যিমান পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু ভিতৰৰ ভাগটো। চাই থাকিব ভিডিঅ'টো। আৰু ওপৰলৈ গৈছোঁ এতিয়া মই, ওপৰৰ ভাগটো দেখুৱাওঁ বুলি কিনে আপোনালোকক অলপ চেষ্টা কৰিলোঁ। ধুনীয়া চফা পৰিচ্ছন্নতা, পূৰা চাফ কৰি থৈছে আৰু দেখিবলৈ ভাল লাগিছে হস্পিটালখন। তেনেকুৱা চফা কৰি থৈ দিলে এনেই ভাল লাগে মনটো দেখিবৰ কাৰণে। আৰু এইফালে বেনাৰ লগাই থৈ দিছে কিবা কিবি, চাব পাৰিছে। আৰু এইটো পাছফালৰ দৃশ্যটো, যোনটো নেকি একেবাৰে তলৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ নামি যাব পাৰে। গ্ৰাউণ্ড ফ্ল'ৰ যাবৰ কাৰণে এইটো বৰ দীঘলীয়া ৰাস্তা হয়। তাকে আপোনালোকক দেখুৱাইছোঁ আৰু যিমান পাৰোঁ দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ। বৰ ধুনীয়া হ'ল, আগতকৈ হস্পিটালখন বহুতখিনি উন্নতি হ'ল বাৰু, তাৰ কাৰণে আমি শদিয়াবাসীয়ে গৌৰৱ কৰিছোঁ। আৰু এইফালে হৈ গ'ল আমাৰ ফাৰ্মাচী, মেডিকেল শ্বপবোৰ। আৰু ভিডিঅ'টো ইমানে আছিল বন্ধুসকল, বাই বাই।